বহিছে চাওক কেনেকৈ আৰু মই বহিছোঁ চাওক কেনেকৈ মানে মোৰ ভৰি চৰি ওলমাই এনেকৈ পানী বহিবলৈ ভয় লাগে কি ঠিক পৰি যাওঁ পৰি গ'লে আজি ডুবি গৈ নোলাওঁ তেতিয়া এয়া ৰাতিপুৱাই কম্পিউটাৰ ক্লাছলৈ গৈ আছোঁ আৰু ইমান ৰ'দ যে চলিব পৰা অৱস্থাত নাই আৰু তাৰপিছত মই এয়া কম্পিউটাৰ ক্লাছ কৰি আহিলোঁ আৰু মতিক কৈছিলোঁ আহিবলৈ কাৰণে তাইৰ কাৰণে ৱেইট কৰিলোঁ কিন্তু তাই নাহিলে মই মতিৰ কাৰণে কম্পিউটাৰ ক্লাছৰ আগত ৰখি মই ইয়াত বিশাল আহি পাই গ'লোঁ কম্পিউটাৰ ক্লাছ যোৱাৰ টাইমত গোটেইটো একদম কৰকৰীয়া ৰ'দ ছাতি পিনে যাবই পৰা নাই আৰু টমটম নাছিলে ভিৰ পূৰা ৰাস্তা গৰু ফিল্ডৰ ৰাস্তাটো তাৰপিছত এতিয়া অহা সময়ত চাওক ডাৱৰীয়া বতৰ গোটেই মোক খালি তাইক কংগ্ৰেচুলেট কৰি দিব তাইৰ বাইক কিনিছে কম্পিউটাৰ ক্লাছৰ পৰা ঘৰ আহিলোঁ ঘৰ অহাৰ পিছত এয়া কাপোৰ কানি সলাই লৈ এয়া আমাৰ ইয়াত ৰাস্তা বনাই আছে চ' আমি ইমান ওপৰত আছোঁ ঘৰবিলাক তল পৰি গৈছে ৰাস্তাৰ অৱস্থা এয়া হোৱাৰ কাৰণে মামাই দিয়া স্কুটি ওলাব পৰা নাই 2 মাহৰ পৰা বনাই আছে এয়া মুৰিকলঙত পাৰ্ক বনাই আছে তাতে আমি আহি গ'লোঁ ৰিল বনাবলৈ কমপ্লিট হোৱা নাই বহুত ধুনীয়াকৈ বনাই আছে আৰু এমত এয়া আমাৰ ৰিল ইনষ্টাত দেখা পাব পাগলামিবোৰ বহুত চুকত এপাহ ফুল লাগি আছিলে মই চাই পা গ'লোঁ যদি ছিঙি আনি দিব পাৰিলে হয় মানে ছিঙি আনিব পাৰিলোঁ হয় যদি তাৰপিছতে আমাৰ মটকি তাই এয়া ছিঙি আনি দিলে इसी को बोलते हैं रियल फ्रेंडशिप पेटलिर खुश चौक तो আজিৰ ব্লগটো ইমানলৈকে ঘৰ গৈ আৰু ভিডিঅ' বনাই নাথাকোঁ এইখিনিলৈকে বনাওঁ এজনী গেপা উঠাই দিবও লাগিব টমটমত উঠাই দিম তাই ঘৰ যাব মই নিজৰ ঘৰ যাম ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি দিব আজিৰ গোটেই ভিডিঅ'টোতে চলি ফুৰিয়ে থাকিলোঁ ইয়াতকৈ বেছি একো নকৰোঁ আৰু কি নেদেখাম আজিলৈ এইখিনিয়ে আহিছোঁ বাই বাই